নমস্কাৰ আজি আলোচনা কৰিব ওলাইছোঁ অন্য এটা ভিডিঅ' আচলতে বহুতে কুৱেশ্যন কৰি আছিলে সেইকাৰণে আজিৰ এই ভিডিঅ'টো বনাবলগীয়া হ'ল বহুতে সুধি আছে যে স্যাৰ পেৰামেডিকেল কোৰ্সটো কি হয় আৰু পেৰামেডিকেল কৰিবৰ কাৰণে কি সায়েন্সত পঢ়িব লাগিব নেকি অকল সায়েন্সত পঢ়া ল'ৰা ছোৱালীখিনিয়ে যে পেৰামেডিকেল কৰিব পাৰিব সেইটো কথা নহয় ইয়াত সায়েন্স আৰ্টছ কমাৰ্চ তিনিটা ষ্ট্ৰীমৰে ল'ৰা ছোৱালীয়ে ইয়াত এডমিশ্যন কৰিব পাৰিব আৰু আমাৰ ইয়াত পেৰামেডিকেলৰ কেইবাটাও ভাগ আছে বিশেষকৈ মই আলোচনা কৰিম পেৰামেডিকেলৰ ধৰক তিনিটা ভাগত আছে প্ৰথমতে হ'ব ডিপ্ল'মা কোৰ্স তাৰপিছত আহিব চাৰ্টিফিকেট কোৰ্স তাৰপিছত আহিব ডিগ্ৰী কোৰ্স এতিয়া কোনসকল ছাত্ৰ ছাত্ৰীয়ে ডিপ্ল'মা কোৰ্স কৰিব পাৰিব আৰু কোনসকলে চাৰ্টিফিকেট কোৰ্স কৰিব পাৰিব আৰু কোনসকল ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী কোৰ্স কৰিব ইয়াত আমি বহুত ধৰণৰে কথা আলোচনা কৰিম ধৰক কিছুমান ইয়াতে কনফিউজ হৈ যায় প্ৰথম কথাটো হ'ল যে চাৰ্টিফিকেট কোৰ্স যেটো চাৰ্টিফিকেট কোৰ্স থাকে সেইটোত মাত্ৰ ডিউৰেশ্যন থাকিব 1 ইয়াৰ 1 ইয়াৰ পঢ়িব পাৰিব চাৰ্টিফিকেট কোৰ্সত গতিকে সেইখিনিতে ল'ৰা ছোৱালীখিনি কনফিউজ হৈ যায় যে চাৰ্টিফিকেট কোৰ্স আচলতে কি এতিয়া কথাটো হ'ল চাৰ্টিফিকেট কোৰ্স হৈছে যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে কি কৰিব পাৰিব ইয়াত এই চাৰ্টিফিকেট কোৰ্সটো কৰিব পাৰিব তেওঁলোকে সেইটো কৰি পেলাই নিজে শিকিব পাৰিব শিকি পেলাই তেওঁলোকে কি কৰিব কোনোবা হস্পিটেলত গৈ আৰামত সোমাব পাৰিব আৰু ডিপ্ল'মা কোৰ্স কি হয় এতিয়া ডিপ্ল'মা কোৰ্সত আহিম ডিপ্ল'মা কোৰ্সত আহি যোৱাৰ লগে লগে ইয়াত মনত ৰাখিব ডিপ্ল'মা কোৰ্স হৈছে ডিউৰেশ্যনটো হৈছে 2 ইয়াৰ্ছ ডিপ্ল'মা কোৰ্স সদায় 2 ইয়াৰ্ছে থাকে চাৰ্টিফিকেট কোৰ্স আৰু ডিপ্ল'মা কোৰ্সৰ মাজত এইটোৱে আমাৰ ডিফাৰেন্স ডিপ্ল'মা কোৰ্স কৰিবলৈ হ'লে হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব অৰ্থাৎ 10+2 পাছ হ'বই লাগিব তেতিয়াহে ডিপ্ল'মা কোৰ্স কৰিব পাৰিব আৰু ডিপ্ল'মা কোৰ্সত কি থাকিব আৰু চাৰ্টিফিকেট কোৰ্সত কি থাকিব সেই কথাটো কৈ আছোঁ এতিয়া ডিপ্ল'মা কোৰ্সত আমাৰ জ্ঞান উদয় পেৰামেডিকেল নাৰ্ছিং ইনষ্টিটিউটত আছে ANM নাৰ্ছিং DMLT ফিজিঅ'থেৰাপি ৰেডিঅ'লজি ডেণ্টেল তাৰপিছত DMLT এইকেইটা কোৰ্স আছে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত ডিপ্ল'মা কোৰ্সখিনি কৰিব পাৰিব আৰু এইখিনি কোৰ্স কৰাৰ পিছত তেওঁলোকে যিকোনো হস্পিটেলত গৈ নিজে জব কৰিব পাৰিব আজিকালি সকলোৱে গম পায় মেডিকেল সেক্টৰৰ বিষয়ে গতিকে মানুহৰ বেমাৰ দিনে দিনে বাঢ়িয়ে আছে বেমাৰ কেতিয়াও কম নহয় কমি নাযায় কাৰণ বেমাৰ দিনে দিনে বাঢ়ি গৈয়ে আছে আৰু দিনে দিনে আমাৰ হস্পিটেলখনো বাঢ়িয়ে আছে সেইকাৰণে প্ৰত্যেক হস্পিটেলতে পেৰামেডিকেলৰ দৰকাৰ পেৰামেডিকেল বুলি কোৱাৰ লগে লগে আমাৰ হস্পিটেলৰ কথাটো মনত পৰি যায় আপোনালোকে মন কৰিব যেতিয়া নেকি আপুনি ডক্টৰৰ দেখাবৰ কাৰণে যায় যোৱাৰ লগে লগে ডক্টৰে কি কৰিব আপোনাক সোধাৰ পিছত আপুনি যিখিনি নেকি আপোনাৰ বেমাৰৰ কথাখিনি ক'লে কোৱাৰ পিছতে ডক্টৰে আপোনাক ক'ব যে ৰিপৰ্টখিনি ওলাব লাগে গতিকে সেই ৰিপৰ্টখিনি যে ওলাই আছে সেইখিনিয়ে হৈছে পেৰামেডিকেলৰ মানুহ যিখিনি ৰিপৰ্ট আপোনাক ওলাই দি আছে সেইখিনি মানুহে হৈছে পেৰামেডিকেলৰ কাৰণ তেওঁলোকে হয়তোবা কিছুমানে ৰেডিঅ'লজি কৰিছে কিছুমানে DMLT কৰিছে এইখিনি কোৰ্স কৰি পেলাই তেওঁলোকে তাত নিয়োগ হৈছে তেওঁলোকে তাত জব কৰি আছে গতিকে আপোনালোকেও যদি ভাবিছে যে মই পেৰামেডিকেল ফিল্ডত যাম আৰু মেডিকেল সেক্টৰৰ লগত মই জইন হ'ম তেতিয়াহ'লে আপোনালোকে পেৰামেডিকেল কোৰ্সটো কৰক আৰু অতি সোনকালেই আপোনালোকৰ জব আপোনালোকে পাই যাব কাৰণ এইখিনি কোৰ্স কৰি কোনো ঘৰত বহি থাকিব নালাগে ইয়াত আৰু এটা কথা আলোচনা কৰিম এতিয়া ধৰক যিখিনিয়ে ল'ৰা ছোৱালীয়ে এতিয়া আলোচনা কৰিব গৈ আছোঁ ধৰক নাৰ্ছিঙৰ বিষয়ে ANM নাৰ্ছিং কৰাৰ পিছত আপোনালোকে কি কৰিব ANMটো হৈছে ডক্টৰে যেতিয়া ৰোগীক চাই পেলাই যিখিনি নেকি ড্ৰপ লিখি দিয়াৰ পিছত সেই ৰোগীজনক
চোৱা চিতা কৰিবৰ কাৰণে আমাৰ ANM নাৰ্ছিঙৰ দৰকাৰ পৰি যায় তাতে। তাৰপিছত নেকি আহি যাব ধৰক DMLT। DMLTৰ কথাটো আলোচনা কৰিম। DMLTটো হৈছে লেবৰেটৰী। DMLT কৰা মানুহখিনি কি হয়, ইহঁতে লেবৰেটৰীত সোমাই থাকে। গতিকে সেই লেবৰেটৰীৰ যিমান কামখিনি থাকে সেইখিনি কাম ইহঁতে কৰে। কৰাৰ পিছত তাৰ পৰাই গোটেই ৰিপৰ্টখিনি ওলাই দিয়ে। সেইখিনি কাম হৈছে DMLTৰ কাম। গতিকে ইয়াত আপোনালোকে ভালকৈ মন কৰিব যে পেৰামেডিকেল কৰা মানুহ এনে ঘৰত বহি নাথাকে। ইহঁতে নিজৰ কৰ্মসংস্থাপন নিজে তৈয়াৰ কৰি ল'ব পাৰে। আৰু ইয়াত আপোনালোকে যদি DMLT কোৰ্চটো কৰে, কৰি পেলাই আপোনালোকে নিজে লেব খুলিব পাৰিব। খুলি পেলাই আৰামত আপোনালোকে ইনকাম কৰিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টোত আৰু বেছি আলোচনা নকৰোঁ। অন্য এটা ভিডিঅ'ত বহলভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে আজি ইমানতেই সামৰিছোঁ। ধন্যবাদ।